নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে আপোনালোকৰ? মই বৰ্তমান ভালে আছোঁ। দেখিছা মানুহ আমাৰ আই খুৱাই দিব লাগিব আৰু আই খুৱাই লগতে মানো দিব লাগিব। সেইকাৰণে এতিয়া বিশেষ বস্তু এটা প্ৰয়োজন হৈছে। সেইকাৰণে মই দোকান এখনলৈ যাবলৈ বুলি ওলাই আছোঁ আৰু সেই বস্তুটো আনি যিমানখিনি পাৰোঁ আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। আৰু যি কি নহওক, গৰমটো বহুত পৰিছে, মানে ঘাম ওলাই গৈছেগৈ। গোপিনীসকল বৰ্তমান পালেহিয়ে। এতিয়া সকলোৱে মানে নিজৰ নিজৰ কামত ব্যস্ততা হৈ আছে। তেনেহ'লে আপোনালোকক ভিডিঅ'টো পাছলৈকে দেখাই থাকিম, চাই থাকিব। আৰু এয়া চাওকচোন, বেটামুনিয়ে ধুনীয়াকৈ ঢাৰিখনত বহি লৈ কিদৰে মানে আঙুৰ খাই আছে। তাৰ চাগে মনটো বহুত ফূৰ্তি, বহুত আৰু সন্মুখতে আছে মাছজনী আৰু কুকুৰাটো। সেয়া দেখিতো আৰু মনটো বহুত ফূৰ্তি পাইছে। আৰু এইফালে চাওকচোন বাৰু, গোপিনীসকলে নিজৰ নিজৰ যিবিলাক কাম কৰিবলগীয়া হয় নিয়মৰ আগত, সেইখিনি তেওঁলোকে কাম কৰি আজৰি কৰি লৈছে। গৰমৰ উৎপাতটো বেছি, সেইকাৰণে গোপিনীসকলে মানে নেমু চৰবত অলপ বনাই খুৱাম বুলি ভাবিছোঁ। অলপমান ঠাণ্ডা পৰিব গাবিলাক, সেইকাৰণে মই বাৰীলৈ যাবলৈ ওলাইছোঁ। বাৰীৰ পৰা দুটামান নেমু ছিঙি আহোঁ। সেইকাৰণে বেগটো মই লৈ লৈছোঁ ফাইনেলি। আৰু কি কয়, নেমু কেইটা ছিঙোগৈ ব'লক। তেনেহ'লে নলাটো পাৰ হ'ব লাগিব। জানমণি, ফাইনেলি নলাটো পাৰ হৈ গ'লোঁ। আৰু এতিয়া কেনেকুৱা ধৰণৰ নেমু ছিঙিলে ভাল হ'ব সেইটো মই এতিয়া ডিচাইড কৰি দিব লাগিব। চেনেল এযোৰ পিন্ধি নাহিলোঁ মানে কি হ'ল, এইটো কি কয়, পটাপট আহি দিয়া নাই। আৰু এইটো নেমু চাওক, আৰু মই ফাইনেলি ছিঙি হয়তো 4-5টামান ছিঙি হৈ গ'ল। আৰু এটা ছিঙি বুলি ভাবিছোঁ। এইটো একদম নিখুঁত মিহি হৈ আছে। আপোনালোকে এইটো চব পূৰা মিহি হৈ আছে। এইটো ছিঙিব লাগিব, কাৰণ এইটো ছিঙিলেহে মনটো ভাল লাগিব। সেইকাৰণে ফাইনেলি ছিঙা মেলা মোৰ কাম শেষ হৈ গ'ল। এই 1 2 3 4 5 6 7 8 9টা চৰবত বনাব লাগিব, লগতে আৰু খাবৰ কাৰণেও কেইটামান লাগিব ভাতমুঠিৰ লগত। সেইকাৰণে আৰু দুটামান লগতে ছিঙি লৈ লওঁ, কাৰণ আকৌ এবাৰ বাৰীলৈ আহিবলৈ টান, ইমান হাবিৰ মাজত আকৌ এবাৰ আহিবলৈ নাই, যিহেতু ছিঙি লৈ যাওঁ। আৰু বন্ধুসকল দেখিছেনে বাৰু, আই মাতৃসকলে ধুনীয়াকৈ শৰাই 5খন সজাবলগীয়া আছিলে, সেইখন সজাই মেলি আজৰি কৰিলে। আৰু তেওঁলোকে এতিয়া ধুনীয়াকৈ তেওঁলোকৰ নাম লোৱা আৰম্ভ কৰিব, চাকি বাতি জ্বলাই মেলি আৰম্ভ কৰিছে। চাওকচোন বাৰু, যি কি নহওক সোনকালে ভাল হ'লে হয়। আৰু অৱশেষত গোপিনীসকলৰ নাম লৈ সমাপ্ত হ'ল। সেইকাৰণে তাৰ পাছতে প্ৰসাদ খাবলৈ আৰম্ভ কৰিছে সকলোৱে, আৰু ময়ো লগতে বহি ল'লোঁ প্ৰসাদ খাবলৈ।
নিয়মটো আজৰি হ'লগৈ গোপিনীসকলকো মানে বিদায় দিয়া হৈ গ'ল সকলোখিনি ভিডিঅ' আপোনালোকক দিবলৈ হয়তো সক্ষম নহ'লে সেইকাৰণে আপোনালোকে বেয়া নাপাব এতিয়া ৰাতিয়ে হৈ গ'লগৈ যিমানটো পাৰোঁ আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ সকলোৱে চাব বুলি আশা কৰিছোঁ সকলোৱে যাতে ভিডিঅ'টো চাই লাইক এটা কৰি দিব আৰু পাৰিলে কমেণ্ট এটাও কৰিব তেনেহ'লে আজিলৈ ৰাখিছোঁ বাই বাই